হেল্ল' অ' দাদা অঁ এই ভাইটিৰ মোবাইলটো পাইছে নেকি? অঁ ভোগাবাৰীত না? অঁ ক'ত আছে আপুনি? অঁ মই আছোঁ বৰ্তমান ভোগামাৰীত। এইটো ভোগামাৰী চক। তাৰমানে আজি কি হৈছিলে আমাৰ এই ভাইটিৰ এইফালে এই ভাইটি তাৰমানে বাগমাৰাত যাই আছিল। তো বাগমাৰাত যাই থকাৰ সময়ত কি হ'ল, তাৰ মোবাইলটো মানে পকেটৰ পৰা ৰাস্তা বেয়া না, তো ওলাই পৰিছিল। পিছত ফোন কৰিলোঁ, মানে যেতিয়া গম পালোঁ যে মোবাইলটো নাই পকেটত, তো ফোন কৰাৰ পিছত মানে গম পালোঁ যে এই মানে দাদাৰ লগত আছে মোবাইলটো। তো এখেতে ৰিচিভ কৰিছে ফোনটো। তো তাৰপিছত কৈছে যে চিন্তা কৰিব নালাগে, মোবাইলটো আমাৰ হাততে আছে, তো আহি লৈ যাব পাৰিব। তো এতিয়া আমি আহিলোঁ এই দোকানখনত। এইখন দোকান মই দেখুৱাই আছোঁ, ভোগামাৰী এইখন মানাছ হাৰ্ডৱেৰ। কোনোবাই কিবা লাগিলে এই দোকানখন আহি যাব। আৰু মোবাইলটো পাইছিলে এই দাদাজনে। কোনখিনিত পাইছিল মোবাইলটো? অঁ তো এই ভোগামাৰী নাপতে মানে পাইছে মোবাইলটো। তো দাদাজনেও মানে কি ভাল মানুহৰ পৰিচয় বুলি ক'ব লাগিব, কাৰণ কিয় বহুত মানুহ এনেকুৱা আছে যে কিবা এনেকুৱা সৰু সুৰা বস্তু পালেও মানে নিদিয়ে, ঘূৰাই নিদিয়ে, মানে লগত ৰাখি থৈ দিয়ে বা মানে হেৰি কৰে। তো দাদাজনক মানে ধন্যবাদ দিছোঁ যে মোবাইলটো পাই মানে ঘূৰাই দিছে দাদাজন। ভোগামাৰী দোকান আছে নেকি দাদাৰ? অঁ এইটোৱে আপোনাৰে? অঁ আচ্ছা আচ্ছা, তো এইটো দোকান হয়। অঁ দাদাৰ নামটো কি? জাকাৰিয়া আহমেদ। আচ্ছা আচ্ছা, তো জাকাৰিয়া আহমেদ। এইটো মোবাইলটো কণ্ডিশ্যন এনেই বেয়াই আছিল, তথাপিও দিছে যে সেইটো বহুত বহুত ধন্যবাদ। তো ধন্যবাদ দিলোঁ দাদাক, আৰু এইফালে আপোনাকো ধন্যবাদ দিলোঁ। তো এটা কাম কৰিব, মই মানে ভিডিঅ'টোত মানে এটা বস্তু কৰিলোঁ যে এই ভোগামাৰীত যদি কাৰোবাৰ কিবা বস্তু লাগে, তো এই দোকানত আহিব আপোনালোকে। আহি মানাছ হাৰ্ডৱেৰ ভোগামাৰীত যিকোনো বস্তু লাগিলে ইয়াতে আহি লৈ ল'ব পাৰিব। এইবিলাক গোটেইখিনি হাৰ্ডৱেৰৰ বস্তু পাই যাব ইয়াতে। এই ভিডিঅ'টোৰ জৰিয়তে মই দুজন ব্যক্তিক তেওঁলোকৰ মহানুভৱতাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ এওঁলোকৰ দৰে ব্যক্তিৰ বাবে আমাৰ এই পৃথিৱীখন সুন্দৰ হৈ আছে।